মানে এই কলেজ যাবা হ'ল মই উঠাই নাছিলোঁ টোপনিৰ পৰা ৰাতিপুৱা উঠলোঁ মই এতিয়া আৰু তই কি কলেজ যাবা হ'ল এইটো লাইফে বঢ়িয়া লাইফ দে এই স্কুলত যোৱা লাইফটোৱে মজা আৰু হয় না তুমিও যাব লাগিব এনেকৈ স্কুলত হয় না এনেকুৱা স্কুলত মই আৰু মনালিছা হাইয়েষ্ট গৈছিলোঁ এটা তলত গৈছিলোঁ যি আগতে বৰষুণ আহোঁতে এটা চাহৰ তলত দুৱে গৈছিলোঁ একেলগে নেদে আজি কি আনছ ভাল বস্তু কিবা আনছ বেকাৰী কি আনছ হা কি রাখবি রে মোর কথায় মনে করেনে তুমি যেতিয়া নিজানত বহা তুই আর কি রাখা মই ভাবিছো কি রাখো জেকেট পিন্ধছে তুই দেউতাৰ নাকি এনে খাই ভাল লাগে এই পেটিছটো খাই ভাল লাগে না এই ৰোল পেটিছটো খাই ভাল লাগে ৰোলটো ৰাখা পাৰি বাকী মোৰ ৰোলটো ভাল পাওঁ খাই ৰাখা যদি তই কি ৰাখলি চিলেক্ট কৰি আছা বৰ্তমান কি ল'লো ৰোল আৰু কি ৰুটি ব্ৰেড হাঠা বিস্কুট নাকি এই ভিতৰে কিমান দাম এই 20 টকা হা 20 টাকা ন 50 টাকা চিৰা দিছে দোকান যাবান নেকি জানি দে যদি নাযায় ঘূৰাই দিব গম পাইছি না হয় আহি থাকে মোক লাগে হ'ব গম পাইছি না এই হাৰত লতে চিৰি গৈছে কিজানি তো সেই ল'লি তিনিটা কি বুলি কয় তোক এইটো নামটো কি বুলি কয় বন আহা মোৰ আহা আমি ফু যাম আইয়া হো ক'ত যাবা তুমি ক'ত যাবা ডাকা যাবা বলা আমি এটা ফুৰবা আহিছোঁ দে বুবুহঁতৰ ঘৰত যাম না আমি এতিয়া ফুৰবা বুবুহঁতৰ ঘৰত যাম আহা বলা দোকান ইমান ভাল লগা আহিছি সঁচা মজা লগা আহিছি আহু আছে না নাইবা ঘৰত ক'বা গৈছি না পঢ়ি আছে আৰু বঢ়িয়াকে দেখছো ন বা গুড বয় দে নিম দুটা কি পঢ়ি আছ ক তুমিও জোতা পিন্ধবা তোমাৰতো একপাত মৌজা বেলেগ একমাত মৌজা বেলেগ হা কিয় আৰু আমাৰ আকাশে যি ভিডিঅ' বনাইছি পাগলা আহিবা চাই তুমি কাট টাকা যাবা এতিয়া ইয়াক দেখাই দিছি হা কি হ'ব এতিয়া তুমি এক চিলেক্ট কৰলা নেকি সৰু বুক চিলেক্ট কৰলা সেইটো তুমি পিন্ধি আছে নাই কিনে অলপ সেই কৰছে দা তুমি একবাৰ ল দা এনে কাষত ল তুমি কলাত ল'বা নেকি বাৰু তাই পঢ়িব এতিয়া তুমি এতিয়া ডাঙৰ হৈছ তাৰমানে সেইকাৰণে পঢ়ি আছ তোমাক টুপিটো কোনে আনি দিছিনো কাক আনবা লাগিব একে নেহাক কি জোতা পিন্ধবা জোতা এনেকে চেণ্ডেল পিন্ধাছো আমি যাওঁ দা আকৌ আমি যাওঁ গেলো নাযাওঁ এনে হাও তুমিও টুপি পিন্ধছ কাই দিছে তোমাক টুপিটো মই গুই ল'ব আহিছোঁ মল্লো চাওঁ পিষ্টলটো দিয়া মোক বেলা দিছোঁ কি পিষ্টল তো গুইলাটো তুমি মৰি যাবা তুমি মৰি যাবা ই নমৰা দেখো কেনে কৰে চাইকেল ক'ত যাবা আমাৰ টাকা যাবা যদি তুমি চাইকেলখন থৈ আহ চাইকেলখন থৈ আহ নলওঁ এনেকৈ নোৱাৰো না নিয়াক লৈ আছোঁ মই তুমি মানে চাইকেল লৈয়ে যাবা দে আহা আমি এতিয়া আহি আছোঁ ক'ত বুবু বলো সকলোৱে স্কুলত গৈছি তুমি স্কুলত নাযাওঁ নেকি তই সকলো স্কুলত কোনে ক'লা সকলো স্কুলত গৈছি দাউৰি নাযায় দেই আমাক দেখে ফুৰবা খেদি পেনে ইহঁত হাত খাই আছে দেখছ না এনেকৈ হয় না দৈ নাইকিয়া দৈ মই দৈ নাখাওঁ
ডিমা মায়ে ইয়াত যাব না খুৱাই দি দেখা এই আকৌ অলপ খুৱাই দি খা খা লোকেল কণী মই ভাত খাই দিলোঁ দা বন্দে মাতৰম বন্দে মাতৰম বল যাব লাগে ক'ত পিষ্টল লগাই দিছি ক'ত দে গুলিয়াই দি নাম নাম কৰবি নামি দি অঁ বঢ়িয়া ক'ত পুতলাখান নুপুতে নো সেনকে হয় না নি হা কি হ'ল ওলাই গৈছি পেণ্ট ওলাই গৈছি নেকি ঘৰত যাব লাগে বোলা বুবুহঁতক থৈ আহিলোঁ ৰ'বা কৰবা আনলা গাখীৰ বড়ো হাতৰা যা গাখীৰ দীঘাল আমাৰ গাখীৰ তহঁতৰ কলেজৰ ছোৱালীবিলাকে সাহিত্যিক যি আছে ৰঞ্জু হাজৰিকাৰ প্ৰকৃত নাম কি জানা নাজানা নেকি ৰঞ্জু হাজৰিকাৰ প্ৰকৃত নাম হৈছে কুমুদ হাজৰিকা কুমুদ আৰু কবিতা যি লিখে বঢ়িয়া বঢ়িয়া প্ৰেমৰ কবিতা লিখে নীলিম কুমাৰৰ প্ৰকৃত নাম কি অঁ হেমেন কুমাৰ শৰ্মা মই গা পা ধুই ল'লোঁ ৰ'বা একদম গা চা বঢ়িয়াকৈ ধুলোঁ আৰু এইফালে আজি এটা বস্তু আনিছোঁ দেখাই আছোঁ আজি মানে মই এখন নতুন বিচনা আনিছোঁ বিচনা এখন আনিছোঁ লোৱাৰ নহয় ষ্টিলৰ বিচনা এখন আনিছোঁ আৰু আলনা এটা আনিছোঁ আলনা আৰু এই ঘৰত ঠিক কৰি আছে সিবাৰো আহোঁতে ঘৰত চব পূৰা ঠিক কৰি দি গৈছিল ইবাৰো মানে ঠিক কৰি দি যাব মই নিপিন্ধাবিলাক থৈ আছা নেকি এইবাৰ মাইনো নাই বাৰু মানে ঘৰ চব চাফা কৰি দি যাব আৰু বেগটো চাইছোঁ ভিতৰে পইচা চইচা নাপাব পাৰে দেই কাগজ পত্ৰ লগা পইচা পাব পাৰে দেই বেগৰ ভিতৰে এতিয়া ৰুমটো কিন্তু সঁচাকৈ বহুত বৈধ্য লগা হৈছে ৰুমটো ভাল হৈছে এতিয়া আগতকৈ হেল্ল' কি কৰি আছ গাৰ্ডেন চাই আছ আমাৰ গাৰ্ডেন একেলগে ঘৰটো চাফা কৰিছা গাৰ্ডেনখনো চাফা কৰি দি নহ'লতো আমাৰ এংগে মাতা মাতা কি দিবা আহিছে যা দিয়া কৈছে মোক তাৰমানে দিয়া এই নেদে তাৰমানে কি হয় চাহ অলপ খাওঁ চাহ পানী আছে চাহ দিব্ৰা আনিছা নেকি দিব্ৰা আনি আপুনি মোৰ বিয়া আছে দেখোন ভাত হৈ গ'ল আৰু ন মাকো গৈছি ন পানীটো লাগিছে অলপ উতলিবা দি তোমাক দিবতো তোমাক লৈও বান্ধি আছে মই এতিয়া চাহ খাওঁ তুমি আপেল খাবা এতিয়া আপেল মই চাহ খাওঁ ধুনুৰ আপেল ৰেডি তোমাৰ আপেল ৰেডি ধুনীয়াকৈ গুড়া কৰি দিছোঁ দা খাবা আৰু মই এতিয়া খাম পেটিছে দিছা পেটিছ ধুনু পেটিছে দিছা খাম পেটিছ এই খালা কেক মই খালোঁ পেটিছ তুমি খালা আপেল হয় না তাইকো লাগে মই ধুনীয়াকৈ গা পা পূৰা ধুলোঁ মানে ঘৰৰ কাষতে এখন বিয়া আছে বিয়া চিয়া খাই মই চেণ্ডেলযোৰ দি সেইটো চেণ্ডেল পিন্ধি যাব নোৱাৰি দে চেণ্ডেলযোৰ দি মৰিছোঁ চেণ্ডেল পিন্ধি খাওঁ দিয়ক আৰু বিয়া মা কি বিয়াতে আছে টাইম তুলিব গৈছি তে বাই ৰ'বা এটা বস্তু বাঢ়ি গ'লোঁ ৰ'বা এতিয়া আৰু কেমেৰা চেমেৰা থৈ গ'ল মানে মোবাইলতে কৰি আছোঁ মোবাইলতে থৈ যাওঁ বিয়াত ভিডিঅ' চিডিঅ' নাবানাওঁ বাৰু মই বিয়া খাই আহিলোঁ তুমি টোপনিৰ পৰা উঠি দিলা ন এতিয়া উঠিলা মোলৈ ফুৰিব যাব না এ এনেকৈ দিয়া এই ভাত খাই দিলোঁ কি মেগী ভাত খোৱা নাই নেকি ভোক লগাৰ কাৰণে মেগী খাইছে ৰান্ধি মায়ে মেগী খাইছে কেনে ৰাক্য আমি ভাত খালোঁ ভাত খাই উঠি তাই মেগীও খালাক ভাত খাই উঠি মেগী খাইছে দেখছ কেনেকুৱা ৰাক্য মায়ে তোমাক নেদলাক একলা খাই আছে তোমাক নেদলাক দেখছ ন তোমাক নেদলাক অকলে খাই আছে তোমাক নিদিলে খোজা দিয়া খোজা জানক চাবা আহিছে নিহাই জানক চাবা আহিছে এইটো পৰীক্ষা কেনে হ'ল এই কাক মেছেজ দি আছা হা কি আই মেকআপ
কি আই মেকআপ হে চাও 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 ওচৰলৈকে আহচোন চাও কি দেখাই দিওঁ কি আই মেকআপ জিলকা দি কিবা লগাই দিছ আৰু জিলকা জিলকি কি লগাই দিছ নিজে কৈছো কিয় বিয়া খাব যাবা তুমি গধূলি নাযাওঁ এনে এনেই বিয়া খাব নাযাওঁ তুমি গেলো বিয়া খাবা আৰু গধূলা যাবা অঁ বিছনাখন দেখাবা কিছুমানে কেম্বা দেখা হৈ আছে সেইকাৰণে মই আকৌ দেখাই দিলোঁ একো নহয় সেই কেম্বা দেখা হৈ আছে বিছনাখন তুমি থাকা মই হাত ভৰি ধুই মই বিয়াৰ পৰা আহিলোঁ না হাত ভৰিখন ধুব লাগে এতিয়া দেচোন ভৰিখন বিৰাট লেতেৰা হৈ গৈছে দিয়া থোৱা আহা নিহা আমি এতিয়া ওলাই আহিছোঁ নিহা আৰু মই ফুৰিব যাম ন আহা গোটেই খান তোমাক আহি নিম তোমাক আহি নিম তোমাক আহি পিনে নিম হ'ব তুমি এটা থাকা আহা তুমি উঠা আহা আমি যাওঁ টাটা দিয়া টাটা দিয়া যাওঁ আমি চাই আছোঁ টাটা